हेलो बंधुहत केने आछे निश्चय भाले आछे। আজি मैं मोर फिशारीत माछ धरिलो। এইবোৰ মাছ আজি 4.5-5 माह हल। এইবেলি কিন্তু मैं কোনো ধৰণৰ ফিট দিয়া নাই। मैं নিজৰ এটা কেটাগৰীত मैं মাছটো চাষ কৰিছোঁ। তাতে मैं দেখা পালো मैं এটা ভাল ৰিজাল্ট পালো। যোৱাবেলি मैं যিখিনি মাছ চাষ কৰিছিলোঁ ফিট দিছিলোঁ, দিয়াৰ পিছতো এনেকুৱা গ্ৰোথ मैं পোৱা নাই। ফিটৰ পিছত যিমানখিনি মই পইচা খৰচ কৰিছোঁ যোৱা বছৰ, তাৰ 3 ভাগৰ 1 ভাগো মোৰ এই বছৰ যোৱা নাই। তাতে মই এটা ভাল ৰিজাল্ট পালো। আপোনালোকে যদি জানিব বিচাৰে নিশ্চয় মই আপোনাক জনাম। আপুনি লাইক কৰিব, সাবস্ক্রাইব কৰিব মোৰ চেনেলটো, নতুন হলে সাবস্ক্রাইব কৰিব আৰু বেল আইকনটো বজাই দিব আৰু কমেন্ট বক্সত জনাব। মই নিশ্চয় আপোনাক ৰিজাল্ট আপোনাক দি দিম কেনেকৈ কি কৰিব লাগে। আপুনি মই কোৱাৰ পিছত নিশ্চয় আপোনাৰ উপকৃত হ'ব।